PRC সন্দৰ্ভত স্পষ্টীকৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগে জাৰি কৰা জাননী প্ৰত্যাহাৰ কৰাবলৈ স্পষ্ট কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ উপৰি চাকৰি প্ৰাৰ্থীসকলে স্থানীয় ভাষা জনাটো বাধ্যতামূলক হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে PRC সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ জনাইছো PRC সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা PRCৰ উপৰিও স্থানীয় ভাষা দখল থাকিব লাগিব যিসকল চাকৰি প্ৰত্যাশী বা চাকৰি প্ৰাৰ্থী সেই কথাও স্পষ্ট কৰিছে লগতে PRC সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী স্পষ্টীকৰণ হে জাননীখন প্ৰত্যাহাৰ কৰা বুলি ইতিমধ্যে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰৰ উপৰি চাকৰি প্ৰাৰ্থীসকলে স্থানীয় ভাষা জনাটো বাধ্যতামূলক হ'ব লাগিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে PRC সন্দৰ্ভত স্থিতি স্পষ্ট কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাতিপুৱা এটা বিতৰ্ক আছিল যে কলেজত প্ৰফেসৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰী হবৰ কাৰণে PRCৰ ব্যৱস্থাটো চৰকাৰে উইথড্ৰ কৰিছে কিছুমানে ৰাতিপুৱাই মই বাতৰি কাকতত সমালোচনা দেখা পাইছিলো মই শিক্ষা মন্ত্ৰীক সুধিছিলো যে আমাৰ PRCৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হৈছে নেকি শিক্ষা মন্ত্ৰীয়ে মোক কৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে PRCৰ ব্যৱস্থাটো আইনী ব্যৱস্থা বুলি নামানে কাৰণে এই ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছিল কিন্তু তাৰ পৰিৱৰ্তে আমি এটা ডাঙৰ সেফগাৰ্ড দিছিলো যে অসমত যদি কোনোবাই চাকৰি কৰিব খোজে তেওঁ অসমীয়া বড়ো বা বৰাক উপত্যকাত চাকৰি কৰিব খুজিলে বঙালী হিন্দী ভাষা জানিব লাগিব অৰ্থাৎ লোকেল ল্যাঙ্গুৱেজ নাজানিলে আমাৰ অসমৰ মহাবিদ্যালয় হওক চৰকাৰী কাৰ্যালয়তে হওক কোনেও চাকৰি কৰিব নোৱাৰে অৰ্থাৎ আমি লোকেল ল্যাঙ্গুৱেজৰ ওপৰত ইমানেই গুৰুত্ব দিছিলো যাতে বাহিৰৰ পৰা কোনেও আহি অসমত চাকৰি ল'ব নোৱাৰে হি যি কি নহওক এতিয়া আমি দুইটা নিয়ম কৰিছো যে PRCও লাগিব আৰু লোকেল ল্যাঙ্গুৱেজও জানিব লাগিব মই ভাবো যে অসমৰ প্ৰতিটো পোষ্ট প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা PRC ডক্টৰ মনমোহন সিঙৰো আছে কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ৰাইজে আমাক সমালোচনাও কৰিব মৰমো কৰিব আদৰো কৰিব ৰাইজৰ প্ৰতি আমি দায়বদ্ধ হৈ থাকিম